হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু প্ৰণৱ ব্লগছ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই পূৰা ভালে আছোঁ। যোৱাৰ ভিতৰত আপোনালোকে বহুতে বেছি মৰম দিলে, তাৰ বাবে বহুতে বেছি ধন্যবাদ। তো মই আহি গ'লোঁ বিল্ডিঙৰ ওপৰত, যিহেতু আমাৰ অসমত মোদী আহিব। তো তাৰ বাবে চাওক গাড়ীবোৰ কিমান জাম লাগিছে, মানে কিমান দূৰৰ পৰা মানুহ আহিছে। তো বাছবোৰ চাওক এখনৰ পিছত এখন পূৰা লাগি আছে, মানে বহুতেই বেছি জাম হৈ গৈছে। গুৱাহাটীৰ ৰাস্তা চাওক, হাইৱে নেশ্যনেল হাইৱে 37 হয় এইটো। তো চাওক কিমান বেছি জাম হয়, গাড়ীবোৰ পূৰা এখনৰ পিছত এখন লাগি আছে, মানে চাওক। তো এইফালে পুলিচৰ গাড়ী আহি গৈছে। তো চাওক যাব পৰা নাই কোনো মানে এনেকুৱা জাম হৈ গৈছে গাইজ গুৱাহাটী। তো মোদী অহাৰ কাৰণে মোদীক চোৱা মানুহ। তো সেইফালে চাওক মানে পূৰা খোজকাঢ়ি যাই আছে মানুহবোৰ। গাইজ বৰ্তমান মানে এখন দুখন গাড়ী আহিছে, ৰাস্তাটো খালীয়ে কৰি দিলে, মানে বহুতে বেছি টাইম লাগিব আৰু আহাতে মোদীজী। কাৰণ মানে এয়াৰপৰ্ট আহি পোৱা নাই। য'ত এয়াৰপৰ্ট আহি পোৱাৰ আগতে ৰাস্তা মোটামুটি প্ৰায় খালী কৰি দিছে। তো এখন দুখন গাড়ী চলি আছে। তো ইয়াতে মানে কোনোবা পুলিচ আহি আছে এতিয়া। তো গাইজ মই তলত আহি গ'লোঁ। তলত আহি দেখা পালোঁ এইটো ৰাস্তাত মানে বহুতে বেছি জাম হৈ আছে। মানে এইটো চাইডে মানে অলপ চলপকৈ মানে এনেকৈ গাড়ী যাই আছে এখন দুখনকৈ। তো মোদী অহা ৰাস্তাটো মানে পূৰা ক্লিয়াৰ কৰি দিছে, ৰাস্তা গাড়ী চাড়ী নাই। তো এইফালে লাইট চাইট লগাই দিলে। তো মোদী কেতিয়া আহি পায় মানে সকলোৱে ৰখি আছে, মানুহ বহুতে বেছি জাম হৈ গৈছে। তো এইফালে চাওক মোদীক অহাৰ কাৰণে মানে ফ্লেগ দি গৈছে, গাড়ী দি। তো মানে বহুতে বেছি ফ্লেগ লৈ আহিছে, আহি কিনে সকলোকে বিলাই আছে ফ্লেগবোৰ। তো এইফালে চাওক এইফালেও বিলাই আছে, মানে বহুত বেছি। তো এইটো চাইডে মানে ফ্লেগ লৈ ল'লে বহুতে বেছি মানুহ হৈ গৈছে মোদীজীক চোৱাৰ কাৰণে। তো মোদীজী কেতিয়া আহিব সকলোৱে ৰখি আছে। তো এনেকৈ আমিও ৰখি আছোঁ। তো বহুত সময় ৰখাৰ পিছত এনেকৈ মানে ৰখি আছোঁ, এতিয়ালৈকে আহি পোৱাই নাই। তো আমি ভাবিলোঁ এইফালে গাড়ী আহি গ'ল, ভাবিলোঁ মোদীজী আহিল, কিন্তু ইয়াত মোদীজী অহা নাই। কোনোবা উদ্যোগপতিয়ে ইয়াতে আহিছে, মানে যিহেতু উদ্যোগপতিবিলাক ইনভাইট কৰিছে মামাই। তো সেইকাৰণে সিহঁতৰ মানে আহি গৈছে। তো বহুত বেছি ভাল লাগিছে। তো মানে বহু সময় ৰখাৰ পিছত এনেকৈ আহি গ'ল ফাইনেলি আমাৰ মোদীজী। তো চাওক মোদীজী কেনেকৈ হাল্লা কৰিছে মানুহবোৰে। চ' গাইজ এইফালে মোদীজীৰ লগত আমাৰ মামাও গুচি গ'ল একলগতে। তো এইফালে এম্বুলেঞ্চো আহি গৈছে। তো এম্বুলেঞ্চটো লাগিবই, যিহেতু মোদীজী আহিছে। তো মামাও আছে এইফালে, বহুত বেছি গাড়ী আহিছে লগত। চ' গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।